এতিয়া এইটো কালচাৰেল এইটো আংগাদা ফেষ্টিভেলৰ কাৰণে আমাৰ কাউন্সিলৰ পৰা কিবা আছে নেকি ফাণ্ডত? ফ্ৰম ফাৰ্ষ্টত মই ধন্যবাদ দিছোঁ মিডিয়া টীমত। ফাণ্ড আগতে পাইছিলে আমি কাউন্সিল ছেক্টৰৰ পৰা আমি 3 লাখ পাওঁ আৰু ষ্টেট ছেক্টৰৰ 3 লাখ পায়, কিন্তু এইবাৰ কাউন্সিল ছেক্টৰৰ পৰা আমাৰ নিদিলে, খালি ষ্টেট ছেক্টৰৰ পৰা পাইছে 3 লাখ পাইছে আমি। কিহৰ কাৰণে দিয়া নাই আপুনি ক'ব পাৰিব? এইটোতো ক'ব নোৱাৰোঁ, কিন্তু বাজেট নাই বুলি ক'লে আৰু সেইকাৰণে Festival apa tak? Nah, tu mahin pen. Tu pilo ke tanpa di. পোনপ্ৰথমে মই ৰেংমা নাগা কালচাৰেল ছ'চাইটি প্ৰেছিডেণ্ট হয় আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰহাং কাৰণে ধন্যবাদ দিছোঁ আৰু লগতে পবিত্ৰ ৰংফি আমাৰ নিলিপ MSc আৰু আমাৰ ৰেংমা MSc মিষ্টাৰ ফাবিগা ৰেংমা তেওঁবিলাকৰ কাম দ্বাৰাই আজি এই ৰেংমাসকলৰ গাদা যিটো নেকি আমি 28ত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আগতে ASC সময়তে হলিডে দিছিলে, পাব্লিক হলিডে দিছিলে। এইটো কংগ্ৰেছ দিনত এইটো নথকা হৈ গ'ল, ৰেষ্ট্ৰিক্টেড হৈ গ'ল। তাৰপাছত আকৌ নাথাকিলে এনেকুৱা হয়, তাৰপাছত আকৌ এতিয়া BJP গভৰ্ণমেণ্ট অহাৰ পিছত তুলিৰাম ৰহাঙে আমাক আকৌ 28টো ৰেষ্ট্ৰিক্টেড হলিডে বুলি দিছিলে, কিন্তু এই বছৰ আমি গৈ তেওঁৰ লগতে এপ্ৰাইজ কৰাৰ কাৰণে তেওঁ আমাৰ দুটা MSc লগতে কথা মিলি আজি 27 নৱেম্বৰটো ৰেংমা গাদা ফেষ্টিভেল বুলি দিয়াৰ কাৰণে বহুত আমাৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁবিলাকৰ লগত ফুল হলিডে দিয়াৰ কাৰণে। আৰু আমি ভাবিছোঁ ভৱিষ্যত এনেকুৱা সদায় মানে 27টো it's a history for the ringmas that will never forget the leadership of Dr. Tuliram Rohang. তাৰ দ্বাৰাইহে আমি এইটো দিন পোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু আজি লগতে গাদা ফেষ্টিভেলত অহা বহুত জনগোষ্ঠী মানুহবিলাক আহিছে, আহোমবিলাক আহিছে, তাৰপাছত এইফালে আমাৰ বৰলাংছ এৰিয়া কাৰ্বি কালচাৰেল টিম, তাৰপাছত গাম্বুৰা, তাৰপাছত ব্লেজ হেডবিলাক আমাৰ লগতে যোগদান কৰাৰ কাৰণে আমি বহুত সুখী হৈছোঁ। আৰু আমি আহিবলগীয়া দিনবি আমি এনেকুৱা একেলগতে মিলি থাকি আমি ফেষ্টিভেলখনটো মানি যাম। আৰু ফেষ্টিভেলৰ মিনিং হৈছে মানে ফেষ্টিভেল, মানে ডাঙৰ, এ বিগ মেৰী মেকিং ফেষ্টিভেল। আৰু ইটছ এ ফেষ্টিভেল অফ পিচ এণ্ড ৰিকনচিলিয়েশ্যন। যদি আমি আগত কাৰোবাৰ লগতে আমি ভুল ভ্ৰান্তি থাকিলে আজি এইটো দিনত যে এইটো আগষ্ট ফেষ্টিভেলত আমি চব মাফ কৰা হয়। এইটো কাৰণে আজি মিডিয়াসকলৰে আমাৰ নিলিপ প্ৰেছ ক্লাবে আহি আমাৰ লগতে যোগদান দি এই সময়টো লোৱাৰ কাৰণে তেওঁবিলাকৰ কাৰণেও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। গাদাইছেন আংগাদা ফেষ্টিভেল আজিৰ পৰা কিমান বাৰ হৈছে, মানে কিমান ইয়াৰ্ছ হৈছে? গাদা ফেষ্টিভেল এইটো এনেকুৱা এষ্টাব্লিছমেণ্টটো নাই। যেতিয়া আমি এই পৃথিৱীত আহিছে ৰেংমাবিলাকে গাদা ফেষ্টিভেলটো আগৰ পৰাও কৰি আহিছে। এইটো মানে কোনটো জেনেৰেশ্যন পৰা ষ্টাৰ্ট কৰিছে এইটোতো গম নাপায়, কিন্তু ৰেংমা জাতিবিলাকে আগত পৰা পুৰুষ পৰা এনেকুৱাহে মানে ফেষ্টিভেল বহাই আহিছে। এইটো কাৰণে আকৌ as long as the earth exists, the Rengma will be observing this Ngada festival in near future. অহা বছৰো আংগাদা ফেষ্টিভেলটো ইয়াতে থাকিবনে নে বেলেগ জেগাত? নাই, অহা বছৰ আমি কমিটিয়ে ডিচাইড লোৱাই নাই, কিন্তু মষ্ট প্ৰবেবলি আমি একটা চেণ্ট্ৰেল জেগা যিটো নেকি তেৰালাংচ নিচিনা হ'ল, কাৰ্বি আংলং কাৰণে তেৰালাংচ বনাইছে, তেনেকৈ আমাৰো মানে
কাৰাংগা ভিলেজত আমি তাতে ফাঞ্চৰবত আমি বনোৱা আছে কিন্তু এতিয়ালৈকে ডিক্লেয়াৰ কৰাই নাই এইটো শেষতেহে ডিক্লেয়াৰ হ'ব এনেই কেইজন হ'ব মানুহ আমি ইয়াতে আজি টোটেল পপুলেশ্যন কিমান হ'ব এই মানুহ হৈছে আজি গেদাৰিংটো 1000 প্লাছ হ'ব তো এই নাগাৰা ফেষ্টিভেলত আপোনাৰ কি কথা কয় আপোনাৰ ৰাইজে কৈ আছে গাদা ফেষ্টিভেলত ৰেংমা জনগোষ্ঠীৰ যি উৎসৱ তাত আহি পেলাই মই খুবেই আনন্দিত হৈছোঁ এটা প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত তেওঁলোকে এই জনগোষ্ঠীয়ে তেওঁলোকে ইয়াত বসবাস কৰে আৰু এই বসবাস কৰা গাঁওখনতে তেওঁলোকে সুন্দৰ এটা পৰিৱেশত আয়োজন কৰিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত তাৰ বাবে আয়োজকসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইটো বিশেষকৈ কৃষিভিত্তিক অনুষ্ঠান সাধাৰণতে সকলোবিলাক আমাৰ খিলঞ্জীয়া মানুহেই কৃষিভিত্তিকে অনুষ্ঠান কৰি থাকে উৎসৱ কৰি থাকে গতিকে এই গাদা ফেষ্টিভেলটো কৃষিৰ লগত সংগতি ৰাখিছে কৃষি উঠোৱাৰ পিছত তাৰপিছতে এই উৎসৱটো আয়োজন কৰে আৰু ইয়াত যিসকল তেওঁলোকৰ সৰু এটা জনগোষ্ঠী এই সৰু জনগোষ্ঠীটোৱে আজি সুন্দৰভাৱে এই ভিতৰুৱা এটা ঠাইত আয়োজন সুন্দৰভাৱে কৰিছে পৰিপাটিকৈ কৰিছে শৃংখলাবদ্ধভাৱে থাকি তেওঁলোকৰ জাতিটোতে এটা সুশৃংখলিত জাতি সেইটোৱে তাকে প্ৰমাণিত কৰিছে দেখি পেলাই খুবেই আনন্দিত হৈছোঁ আৰু মই ভাবোঁ ইয়ালৈ এই অঞ্চললৈ অহা যোৱা কৰিবৰ কাৰণে পথৰ যি কৰুণ অৱস্থা এইটো এটা খুবেই দুখ লগা অৱস্থা ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নুমল মমিনৰ লগতে মানে এই অঞ্চলৰ যিসকল বিষয়ববী আছে ৰাজনীতিবিদ আছে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ এই জনগোষ্ঠীসমূহ অকল ইয়াতে ৰেংমাই নহয় কাৰ্বি জনগোষ্ঠীও থাকে এই অঞ্চলটোৰ যাতে উন্নয়নৰ কাৰণে বিশেষকৈ পথ যোগাযোগ ব্যৱস্থাটো যাতে সুন্দৰভাৱে গঢ়ি তোলে তাৰ বাবে চৰকাৰৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও বিশেষভাৱে অনুৰোধ জনাইছোঁ আজি আপোনাৰ ইয়াৰ নাগাৰা ফেষ্টিভেলত আমাৰ বলাংচৰ পৰা আমাৰ চুকেলা অহা যোৱা ৰাস্তা সন্মুখত অলপ কথা ক'ব নেকি ছাৰ না সকলো ৰাস্তাই যিহেতু টাউনৰ বা চহৰৰ ৰাস্তাবিলাক ইমান ধুনীয়াকৈ বনাই আছে যে মই অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে অন্ততঃ কাৰ্বি আংলঙৰ যিটো যাতায়াতৰ কৰুণ অৱস্থা পথঘাটৰ যি কৰুণ অৱস্থা কালি আমি যিটো 20 কিলোমিটাৰ আহোঁতে 3 ঘণ্টা ৰাস্তা লাগিছে গতিকে মানে প্ৰতি ঘণ্টাত কিমান স্পীডত গাড়ীখন চলিছে সেইটোৱে অনুমান কৰক গতিকে 20 কিলোমিটাৰ পথ আহোঁতে 3 ঘণ্টা যেতিয়া লাগিছে আমাৰ গতিকে সেই ৰাস্তাটোৰ কি কৰুণ অৱস্থা গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পথঘাটবিলাক উন্নতি কৰিবৰ কাৰণে বিশেষকৈ গ্ৰামাঞ্চলৰ পথঘাটবিলাক উন্নত কৰিবৰ কাৰণে যাতে তেওঁ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি তেওঁৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ